নমস্কাৰ বন্ধুসকল, সকলোৱে ভালে আছেনে? আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মানে 28 তাৰিখে দোকানখন খোলা কথা আছিল, তো অপেনিং হৈ গৈছে, ফিটা কাটিব। এতিয়া গৈ আছোঁ তাত, চাই থাকক কেনেকুৱা হয় ভিডিঅ'টো, কি বস্তু পাওঁ, কেনেকুৱা ধৰণৰ বনাইছে, চাই থাকক। পাই গ'লোহি, এয়া চাওক, এতিয়া গেট বনাইছে চাওক, বেলুনেদি মানুহ আহিছে, অলপ লাজো লাগিছে। দোকানখন চাওক, বা কি ধুনীয়া লাগিছে, বেলুনেদি সজাইছে। এয়া ফিটা কাটিব, এয়া উপস্থিত মেনেজাৰ চেনেজাৰ আছে চাওক, এয়া দেখো সেয়া কৰণ পুৰা ষ্টাৰ্ট। এয়া ফিটা চিটা ৰেডি, বেলুন লগাই কাম এয়া সম্বৰ্ধনা জনোৱা হৈছে। এয়া আমাৰ দোকানৰ মালিকৰ মাক হয়, মেনেজাৰ ইফালে আছে, হ'লে চব আছে। মালিকে সম্বৰ্ধনা জনাইছে মেনেজাৰক। এনেকৈ থাকে নাই, আপোনালোকক দেখাই আছোঁ, চাওক অলপ পিছত ফিটা কটা অভিযোগটো নহয়। আজিৰ পৰা অপেনিং, চবতে ঘূৰাই দে। কেছ কাউণ্টাৰ, কেছ কাউণ্টাৰ, কৃষ্ণ তইতো লগ কৰিছ কেছ কাউণ্টাৰত ফুৰাবতে। आ जाइए। हम लोग जानना पड़ेगा कैसे हो गया, कैसे होगा। এয়া চাওক, 5% ডিছকাউণ্ট। ইয়াত যি বস্তু পায় ইয়াত MRP ৰেটত পোৱা নাযাব। ইয়াত 5% ডিছকাউণ্ট, 5% ডিছকাউণ্ট। মতলব ওপৰত কি ধুনীয়া বেলুন সজাইছে চাওক, ভাল লাগিছে। বস্তু কিনিবি চবেই এটা এটাকে। এতিয়া বস্তু কিনিব পাৰ। मैनेजर कुछ तो बोलिए आज के दिन के लिए। बोलने पड़ेगा कैसे ये दुकान आसाम में आ गया, हम लोग जानने पड़ेगा ना। कैसा लगा है, कैसे लगा है हम लोग का आसाम का आदमी। और अपना दुकानर विषय अलमान विषय तो अच्छा लगा। हां लास्ट करबो ना लागे, बहुत अच्छा लगा है बोले हो, अच्छा लगा है बोले। আজি মাকৰ অনুভৱটো অনুভৱ কৰিম, কেনেকা লাগিছে? মাৰি আছো চবকে মাৰি আছো। এবাৰ এইটো ভনীয়াক হয়, মাইনা চাই দিয়া। এইটো হীৰা ভিডিঅ' কৰি আছে। এই আমাৰ আম কিবা এটা কৈ দিয়া, নতুন দোকানৰ অপেনিং। 5% ডিছকাউণ্ট, MRP ৰেটত নহয়। মালিক কুছ কিবা এটা কৈ দিয়া, কিবা এটাতো ক। মিঠাই পৰ্বত এই আমাৰ বৌয়ে মাল লৈছিলে, বৌক সুধিম কেনেকৈ পাইছ কচোন। ভাল আছে নাই, কিবা এটাতো ক। নহয় ধৰ কেনেকৈ মানে বস্তুটোৰ দামটো তাতকৈ অকণমান হ'লেও কম ধৰ, মানে MRP ৰেটত নহয়, হয়নে নহয়? কিমান বস্তু লৈছিলি বৌয়ে? 300 কিমানো ল'লো। তাৰপিছত কিমান কমিছিলে? 20 টকা হ'লে কমিছে ন? কিবা ল'লি না নাই কিবা কিবি? যদিহে ভিডিঅ'টো ভাল পালে লাইক, ছাবস্ক্ৰাইব, লগতে থকা বেল আইকনটো টিপি দিব।